पूरा फिटनेस सर लगाना पाते सर sekarang sudah dah kenapa kita ni sering mamai pai lo project sering kali pai lo betul betul maupun dalam sering master pai प्राय 20 বছর বাদ প্ৰায় শাৰীৰিক যুদ্ধ হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে নিশ্চয় ভালে চাগে। মোৰো বৰ্তমান ভাল। আৰু আজি ওলাই আছোঁ গুৱাহাটী যাবলৈ। গুৱাহাটীত এটা বিশেষ কাৰণ আছে আৰু ভিডিঅ'টো চাই থাকিব, নিশ্চয় গম পাব কিয় গৈ আছোঁ আৰু কি কাৰণত মাতিছে। আৰু এয়া বহুত কঁপনি উঠি গৈছে কাৰণ ঠাণ্ডা লাগিছে। ৰাতিপুৱা গা ধুই দিলোঁ আৰু এতিয়া মই আৰু মোৰ লগৰ এজন আছে, আমি এতিয়া গৈ আছোঁ। নমস্কাৰ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ। ভিডিঅ'টো চাই থাকিব, লগ পাম নিশ্চয় আকৌ গুৱাহাটীত। মাজুলীৰ চিতাদাৰ সোণাপুৰ গাঁৱৰ তেখেতো আমাৰ মাজত উপস্থিত হয়। আমাৰ কাৰ্যসূচী গৌৰৱ বৃদ্ধি কৰিছে। তেখেতকো এখন ফুলাম গামোচাৰে আদৰিব জনাবৰ কাৰণে আমি অনুৰোধ কৰিছে। আৰু বিশেষভাৱে তেখেতক আমি গৌৰৱ বোধ কৰিছোঁ। তেখেত হ'ল মিষ্টাৰ ইণ্ডিয়াৰ 3rd পজিশ্যন পাইছে। বডি বিল্ডিং কম্পিটিশ্যনত মিষ্টাৰ ইণ্ডিয়াৰ 3rd পজিশ্যন পাইছে। সি অতিকৈ এটা গৌৰৱৰ কথা আমাৰ কাৰণে যে অল অভাৰ ইণ্ডিয়াৰ ৰেংকত 3rd পজিশ্যন পাইছে। আৰু ভাস্কৰ বায়ক মই অকণমান চিনাকি হ'বৰ কাৰণে, থিয় হৈ দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু এখন ফুলাম গামোচাৰে তেখেতক অভিনন্দন জনাবৰ কাৰণে মই কৰ্মকৰ্তাসকলক অনুৰোধ কৰিছোঁ। ধন্যবাদ। এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ। sekarang sudah dah kenapa kita ni sering mamai pai lo project sering kali pai lo betul betul maupun dalam sering master pai प्राय 20 বছর বাদ প্ৰায় শাৰীৰিক যুদ্ধ শৰীৰ চৰ্চা জৰিয়তে জনমানসত আত্মপ্ৰকাশ কৰিছে। এই খোলেৰে নতুন বুকুত বান্ধি নিজে গম পাইছিল বডি বিল্ডিং ফিটনেছ কৰি আছিল পহল ফলপ্ৰসূলৈ মাজুলীৰ নতুনকৈ ষ্টেট পলিটিকেল হাইস্কুলত শিক্ষা গ্ৰহণ কৰি হাইস্কুলৰ ডেইলাত প্ৰায় 9 মাহতেই বিচ্ছিন্ন আশা আৰু শিক্ষা সাধনেৰে বিকল্প দিশ নিৰ্ণয় কৰিলে উদীয়মান ভাস্কৰ, যাক 1940 দৃষ্টি দিব্যাংগৰে ভাস্কৰে মনে প্ৰাণে উঠোতে বহোতে খাওঁতে বেলেগে যায় প্ৰতিটো ঠাইতে মিষ্টাৰ ইণ্ডিয়াৰ সপোন। এয়া যাক আমি বাস্তৱত দেখাব পাইছোঁ দৃষ্টি নিবন্ধনেৰে টিভিয়ে বাতৰি কাকতৰ প্ৰচাৰ মাধ্যমেৰে। সঁচাই ভাস্কৰ, তুমি অদম্য সাহসী, উদ্যমী আৰু আত্মবিশ্বাসী। চেষ্টাৰ অসাধ্য একো নাই। এই আত্মবিশ্বাসেৰে সংগত কৰি বাংলাদেশ কোম্পানী কামত নিজকে নিয়োজিত থাকি বডি বিল্ডিং এছ'চিয়েশ্যনত কাট্টামৰ উদ্যোগত 14 ফেব্ৰুৱাৰী 2022 কাট্টাৰ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 26 কাট্টাৰ ডিষ্ট্ৰিক্ট বডি চেম্পিয়নশ্বিপত মাস্কুল টেক ফিটনেছ প্ৰতিযোগিতাত 55 কেজি উৎসাহত প্ৰথম স্থান দখল কৰিব সক্ষম হয়। এই বছৰৰ সিদ্ধান্তত বডি বিল্ডিং এছ'চিয়েশ্যন অফ কাট্টামৰ উদ্যোগত 14 ডিচেম্বৰ 2022 তাৰিখে কাট্টাৰ ইনডোৰ ষ্টেডিয়াম নৱেম্বৰত অনুষ্ঠিত হোৱা 27 কাট্টাৰ ডিষ্ট্ৰিক্ট বডি বিল্ডিং চেম্পিয়নশ্বিপ 2022-23 বৰ্ষৰ 60 কেজি ওজনৰ উৎসাহৰ প্ৰতিযোগিতাতে পুনৰবাৰ প্ৰথম স্থান দখল কৰা সাফল্য আমাৰ নীলা প্ৰান্তৰ অসমৰ বাবে নহয়, এয়া মাজুলী জিলাবাসী আৰু অসমৰ বাবে গৌৰৱপূৰ্ণ সাফল্য। ধেমাজি ৰনাইছোন ভাস্কৰ, আকৌ লেটেষ্ট অৰ্ডাৰ নেশ্যনেল বডি বিল্ডিং এণ্ড ফিটনেছ ফেডাৰেশ্যন NBF মিষ্টাৰ ইণ্ডিয়া 2023 25 জুন 2023 সেন্ট জনছ কলেজ কালামাঙ্গলা বাংলাদেশ অনুষ্ঠিত সিনিয়ৰ মেন্স বিল্ডিং 60 কেজি শাখাত কৰা প্ৰগ্ৰামৰ দ্বিতীয় স্থান মিষ্টাৰ ইণ্ডিয়া কিতাপ অৰ্জন কৰি সক্ষম কৰা।
ফয়সাল ভাস্কৰ তুমি কেৱল অসম গৌৰৱ নহয়, কেৱল অসম গৌৰৱ নহয়, তুমি কেৰেলা, তুমি কৰ্ণাটক আৰু তুমি ভাৰতভূমিৰ সম্পদ, ভাৰত গৌৰৱ। তোমাৰ নাম কেৰেলাৰ বডি বিল্ডিং এছ'চিয়েশ্যনৰ কেপ্টেইন কেপ্টেইন আৰু নেশ্যনেল বডি বিল্ডিং এণ্ড ফিটনেছ ফেডাৰেশ্যন NBFF মিষ্টাৰ ইণ্ডিয়া 2023 ৰিজাল্ট এণ্ড গুড বুকত তোমাৰ নাম যুগলীয়া হৈ ৰল। এয়া তোমাৰ অত্যন্ত প্ৰচেষ্টাৰ ফল, তোমাৰ এই সফলত আমি অভিভূত। স্নেহৰ ভাস্কৰ আজিৰ এই পবিত্ৰ ক্ষণত তোমাৰ এই সদৌ নিৰপাংকন পায়ন কেন্দ্ৰীয় কমিটি ফুলবাৰী দাম্পতিয়াল অপীল শাখা কমিটি গাঁওবাসীৰ তৰফৰ পৰা স্নেহ অভিনন্দন জ্ঞাপন কৰি পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই এই সম্মাননা পত্ৰ আন্তৰিকতাৰে প্ৰদান কৰিলো। তোমাৰ ভৱিষ্যত উজ্জ্বল হওক, তোমাৰ সপোন বাস্তৱ হওক, তোমাৰ আদৰ্শই নৱপ্ৰজন্মকে আগ্ৰহী কৰি তোলাক, তাৰ বাবে তোমাৰ আৰ্থিক শুভেচ্ছাৰে প্ৰফেসর পাইন সভাপতি अपने अपने तो हमारा लोग आगे नाम शक्ति गम से आगे नाम शक्ति गम मैं विश्व बुकुत आदि से भास्कर पाएंगे जीविका बोलो सक्षम होइसे अपने बोल दुर्गम आई बोलो दिनों से युव प्रजन्म চিন্তা মতে দুৰ্গম এটা আদৰ্শক লৈ আগবাঢ়িবলৈ সে ফুলবাৰী দাম্পতিয়াল দৌলৱালাক দুৰ্দৰ্শনৰ কাৰ্যসূচী আপোনাৰ ইয়াতে বিশেষজ্ঞ লোকসকলে কোনবোৰ কিতাপ পাৰে অলপে সে ফুলবাৰী দাম্পতিয়াল সো ফাইনেলি আপোনালোকে ভিডিঅ'ত দেখাই পালে কালি যোৱাৰ কাৰণটো আছিলে এয়াই বিশেষ এটা মোক সম্বৰ্ধনাৰ কাৰণে মাতিছিলে কৃষ্ণা পায়েঙৰ যিটো নেকি কৃষ্ণা পায়েঙৰ গাঁও তাইক মানে কালি আদৰণি কৰিছিলেগৈ আৰু তাৰ লগতে মোক এটা সম্বৰ্ধনাৰ কাৰণে মাতিছিলে আৰু যোৱাৰ কাৰণটো এয়া আছিল আৰু বহুত ভাল লাগিল কাৰণ মোক এনেকৈ নিমন্ত্ৰণ কৰি সম্বৰ্ধনা জনোৱাৰ বাবে কালি গাঁৱটো আছিল গুণাসুতি ফুলবাৰী দাম্পতিয়াল গাঁও আছিলে চ' এই ভিডিঅ'টো চ' অকণমান দেখুৱাই দিওঁ আপোনালোকক কি মোক কালি সম্বৰ্ধনাত দিছিলে এয়া আমাৰ মেইন আৰু এখন এটা দিছিলে এইটো তাৰপিছত এয়া এইটো দিছিলে আৰু সেইটো এখন দিছিলে তিনিখন আৰু তেনেকৈ গামোচা মাফলাৰ আমাৰ যিটো নেকি মিচিং ট্ৰেডিশ্যনেলৰ মাফলাৰ দিছে আৰু তেনেকৈ এয়া সম্বৰ্ধনাৰ কাৰণে মোক দিছিলে আৰু এতিয়া ভালকৈ ৰাখিব পৰা নাই কাৰণ মানে এতিয়া বেলেগ কামত বিজি হৈ আছোঁ সেইবাবে টেবুলটো অকণমান ডাঙৰকৈ বনাব লাগিব টেবুল নহ'লেও শ্ব'কেছ এটা কিনিব লাগিব শ্ব'কেছৰ ভিতৰত ধুনীয়াকৈ সোমাই থ'ব লাগিব